কবিতাৰ শিৰোনাম মাজুলী। কবি দিবাকৰ শইকীয়া। লুইত ব্ৰহ্মপুত্ৰৰ দুটি পাৰ, মাজত মাজুলী নাম যাৰ। হেঁপাহেৰে ভৰা মাজুলী নদীদ্বীপ, অসম অসমীয়াৰ পবিত্ৰ মন্দিৰ। আউনীআটী, গড়মূৰ, দক্ষিণপাট পবিত্ৰ সত্ৰভূমি। বিচাৰি পাই য'ত ভকত ভকতীৰ আধ্যাত্মিকতাৰ ৰসাঞ্জলি। নিমাতী ঘাটে ৰিঙিয়াই মাতে, সোণৰ মাজুলী আহি চোৱা। ভকতৰ সংগমস্থলী, ৰাস পাল নামেৰে ভক্তিৰ ৰসেৰে সুৱগী সুখত ৰঙিয়াল হোৱা। কমলাবাৰী, কেৰকেৰ, জেংৰাই, আফলামুখ, কিমান খাবা মিচিঙৰ আপং পানী। চাই যাবা তুমি মনোৰম আলি আই লৃগাং বিহুখনি। চামগুৰিত মুখা পাবা, ৰাম ৰাৱণ নৰসিংহৰ লগতে দশৱতাৰ দেখা পাবা। চিৰসেউজ গছ বনৰ কোমল কুঁহিপাত, গছৰ ওপৰত কোকিলৰ কোমল সুৰীয়া মাত। মেটেকাৰে ভৰপূৰ বহল বিলখনিত বগা বগলীৰ বহল জাক। পুৱাৰ ভাগৰ কৃষকৰ মন শুৱনি কৰা, পুৱাৰ ৰাঙলী ৰ'দত জিলিকি উঠা, নাঙলৰ ফালৰ পৰশেৰে চুমি যোৱা কোমল বোকা মাটিডৰা। কেঁচা মাটিৰ সুগন্ধিত সুবাসেৰে ভৰা। সুৱদী সুখৰ মাজুলীৰ এয়াই পৰম্পৰা। চাৰিওফালে কোবাল পানী, বহল বৃত্তাকাৰ। সুন্দৰ এই চিত্ৰখনৰ সৃষ্টিকৰ্তা তুমি মহান চিত্ৰকাৰ। কোমল কহুৱা দৰা, এৰাসুতিৰ মাজে মাজে বালি চাপৰিৰে ভৰা। বিশাল নদীৰ উদম বুকুত মাৰ নাও তুলবুল কৰা। মাজুলীৰ এয়াই মনোমোহা ৰঙীন দৃশ্যধাৰা।